গুৱাহাটীত মোৰ দ্বিতীয়টো দিন। মই এতিয়া দীঘলী পুখুৰীৰ পাৰত ফুৰিব আহিছোঁ। এই দীঘলী পুখুৰীৰ পাৰতে সন্দিকৈ কলেজখন আছে। এতিয়া আমি দীঘলী পুখুৰীৰ পাৰত অকণমান বহোগৈ। তাৰ পাছত মানস আৰু মনিষাৰ স্পাইৰেল পটেটো ষ্টলত সোমাম। ইমান ধুনীয়া বতাহ মাৰি আছে। এতিয়া দীঘলী পুখুৰীৰ পাৰত অকণমান বহিছোঁ। বহুত বেছি ভাল লাগিছে, বতাহ মাৰি আছে। আৰু গুৱাহাটীত এটা বস্তু বহুত ভাইৰেল হৈ আছে, সেইটো হৈছে স্পাইৰেল পটেটো। দীঘলী পুখুৰীৰ পাৰতে বহে, তাত খাবলৈ সোমাই যাওঁ, কিন্তু ইমান মানুহ তাত, আৰু সন্ধ্যাও হৈ গ'ল, ইমান গৰম হৈছিল, খাবলৈ নাপালোঁ বাৰু, কিন্তু খাবলৈ বহুত মন আছিল। পিছে গেলা গৰমত যিহে মানুহৰ লাইন, সেইকাৰণে ধৈৰ্য নহ'ল আৰু, তথাপিও আপোনালোকক অকণমান দেখুৱাই দিলোঁ।